হেল্ল' ষ্টুডেণ্ট, আজি আমি দশম শ্ৰেণীৰ দশম অধ্যায় পোহৰ, প্ৰতিফলন আৰু প্ৰতিসৰণ এই অধ্যায়টোৰ কিছু প্ৰশ্নোত্তৰ আলোচনা কৰিম। তো প্ৰথম পাঠভিত্তিক প্ৰশ্নাৱলী 1টোৰ প্ৰথম প্ৰশ্নটো চাইছোঁ। অৱতল দপনৰ মুখ্য ফকাছৰ সংজ্ঞা দিয়া। তো ইয়াৰ উত্তৰটো হ'ব উৎসৰ পৰা মুখ্য অক্ষৰ সমান্তৰালকৈ অহা পোহৰৰ ৰশ্মি প্ৰতিফলনৰ পিছত মুখ্য অক্ষৰ যিটো বিন্দুত ছেদ কৰে বা লগ লাগেও লিখিব পাৰি, সেই বিন্দুটোক অৱতল দপনৰ মুখ্য ফকাছ বোলে। 2 নম্বৰ প্ৰশ্ন দিছে, গোলাকাৰ দপন এখনৰ ফজ ব্যাসাৰ্ধ মানেতো ভাঁজ ব্যাসাৰ্ধ হ'ব লাগিছে। ভাঁজ ব্যাসাৰ্ধ 20 চেণ্টিমিটাৰ, ইয়াৰ ফকাছ দৈৰ্ঘ্য কিমান? তো আমি এইটো প্ৰশ্নৰ উত্তৰ দিবলৈ এটা সূত্ৰ জানিব লাগিব যে গোলাকাৰ দপনৰ ক্ষেত্ৰত ভাঁজ ব্যাসাৰ্ধ আৰু ফকাছ দৈৰ্ঘ্যৰ মাজত এটা সম্পৰ্ক আছে, আৰু এই সম্পৰ্কটো হ'ল ভাঁজ ব্যাসাৰ্ধ ফকাছ দৈৰ্ঘ্যৰ দুগুণ। আৰু ইয়াত মেথমেটিকেলি আমি যদি চাওঁ R = 2F। R মানে ভাঁজ ব্যাসাৰ্ধ, F মানে ফকাছ দৈৰ্ঘ্য। R = 2F মানে ইয়াক যদি আমি Fত প্ৰকাশ কৰোঁ তেতিয়াহ'লে F = R/2 হ'ব। তো আমাৰ ইয়াক ভাঁজ ব্যাসাৰ্ধ দিয়া আছে, ফকাছ দৈৰ্ঘ্য কৰিব পাৰিছে, অৰ্থাৎ F ওলাব দিছে। তো আমি লিখিব পাৰোঁ F = R/2। গতিকে ভাঁজ ব্যাসাৰ্ধ যিহেতু 20 দিয়া আছে, ফকাছ দৈৰ্ঘ্য হ'ব 2 হৰণ কৰিলে 20ক 10 চেণ্টিমিটাৰ। 3 নম্বৰ প্ৰশ্নটো কৈছে, এখন দপনৰ নাম কোৱা যিখনে থিয় আৰু বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে। তো এই প্ৰশ্নটোৰ উত্তৰত আমি দুটা উত্তৰ মনলৈ আহিব। থিয় আৰু বিবৰ্ধিত থিয় প্ৰতিবিম্ব গঠন কৰা দপন এনে দুখন আছে, যে সমতল দপনেও থিয় প্ৰতিবিম্ব গঠন কৰে আৰু অৱতল দপনেও থিয় প্ৰতিবিম্ব গঠন কৰে। কিন্তু ইয়াত থিয়ৰ লগত বিবৰ্ধিত শব্দটো দিছে। সমতল দপনে গঠন কৰা প্ৰতিবিম্ব সদায় থিয় আৰু লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, আৰু অৱতল দপনে কেৱল থিয় আৰু বিবৰ্ধিত মানে লক্ষ্যবস্তুতকৈ ডাঙৰ প্ৰতিবিম্ব গঠন কৰিব পাৰে। গতিকে দপনখনৰ নাম হ'ব অৱতল দপন। 4 নম্বৰ, গাড়ীৰ পিছলৈ চোৱা দপন হিচাপে উত্তল দপন কিয় পচন্দ কৰা হয়? তো আমি জানো সকলোৱে যিকোনো বাহনত ছাইড মিৰৰ থাকে পিছফাললৈ চোৱাৰ বাবে বা পিছফালৰ পৰা অহা যান বাহন চাবৰ বাবে, আৰু সেইখন দপন সদায় উত্তল দপন হয়। আৰু ইয়াত প্ৰশ্নটো উঠিছে যে সেই পিছফাললৈ চাবৰ বাবে কিয় উত্তল দপনেই ব্যৱহাৰ কৰা হয়? তো ইয়াৰ উত্তৰটো আমি এনেকৈ দিব পাৰোঁ যে উত্তল দপনে গঠন কৰা প্ৰতিবিম্ব থিয় আৰু লক্ষ্যবস্তুৰ তুলনাত সৰু হয়। উত্তল দপনে সদায় এটা প্ৰতিবিম্ব গঠন কৰে, সেই প্ৰতিবিম্বটোৰ বৈশিষ্ট্য হ'ল থিয়, লক্ষ্যবস্তুৰ আকাৰত সৰু আৰু অসৎ, মানে দপনখনৰ পিছফালে গঠন হয় প্ৰতিবিম্বটো, সেইকাৰণে অসৎ বুলি কোৱা হয়। তদুপৰি এনে দপনত এটা বৃহৎ অঞ্চলৰ প্ৰতিবিম্ব গঠন হয়। এনেবোৰ কাৰণতে গাড়ীৰ পিছফালে চাবলৈ উত্তল দপন ব্যৱহাৰ কৰা হয়। যিহেতু উত্তল দপনৰ দৃষ্টিক্ষেত্ৰটো বহল, অৰ্থাৎ এটা বৃহৎ অঞ্চলৰ প্ৰতিবিম্ব দপনখনত গঠন কৰিব পাৰে, আৰু সেইকাৰণে দপনৰ চালকৰ সন্মুখত স্থাপন কৰা হয় উত্তল দপন, যাতে পিছৰ পিনে বহু দূৰলৈকে বিস্তৃত হৈ থকা সকলো বস্তু চালকে চাব পাৰে আৰু চাই তেওঁ গাড়ীখন নিৰাপদে চলাই নিব পাৰে। তো এই 4টাই আছিল আমাৰ পাঠভিত্তিক প্ৰশ্নাৱলীৰ 1 নং প্ৰশ্নাৱলীৰ প্ৰশ্নোত্তৰ। ভিডিঅ'টো যদি চাই ভাল লাগে তেতিয়াহ'লে নিশ্চয় শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে ভিডিঅ'টোৰ পৰা উপকৃত হয়। ধন্যবাদ।